নমস্কাৰ বাহিৰ অন্যতা খণ্ডলৈ আমি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমাৰ হাতে উপস্থিত আছে ডক্টৰ অনিল শইকীয়া ছাৰ ছাৰ যেহেতু আপুনি ক'লে যে আপোনাৰ গাঁওখন মাজুলীৰ সমীপত গাঁওখনৰ বিষয়ে আমাক কিছু জনাওকচোন গাঁওখন দুটা সংস্কৃতিৰ কাৰণে বহুত বিখ্যাত এটা হ'ল বিহু সংস্কৃতি আৰু আনটো হৈছে বৈষ্ণৱ সংস্কৃতি এনেকুৱাও হয় যে শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱত 15টালৈকে ভাওনা হৈছিলে আৰু বিহু যেতিয়া আহে চ'ত মাহৰ পৰা বিহুৰ আখৰা চলে সেইবোৰ মই 1962-63 চনৰ কথা কৈছোঁ সেই তেনেকুৱা গাঁওখন যেহেতু আপুনি আমাক ক'লে যে গাঁওখন বৈষ্ণৱ সংস্কৃতিটো যথেষ্ট আগবঢ়া শংকৰদেৱ জন্মোৎসৱত প্ৰায় 2-3টালৈকে ভাওনা হয় 15টালৈকে ভাওনা হয় নিশ্চয় আপুনি ভাওনাত অভিনয় কৰিছিল মই ভাওনাত অভিনয় কৰা নাই কিন্তু ভাওনাৰ এইটো দিশ সংগীতৰ দিশটো য'ত খোল গীত এইখিনি আছিলে সেইখিনি দিশেই মোক বেছি আকৰ্ষণ কৰিছিলে সেইকাৰণে সৰুৰে পৰা ভাওনাৰ নাটৰ কাষত বহিছিলোঁ মই নাটৰ গীত নেগালোঁ নাটৰ কাষত বহিছিলোঁ আৰু তেতিয়া সেই গীতবিলাকৰ সুৰ মনত ৰৈছিলে খোল বাদ্যৰ ছন্দবিলাক মনত ৰৈছিলে এতিয়া এনেকুৱা যে পৰিতাল কাক বোলে একতাল কাক বোলে ধৰম জ্যোতি কাক বোলে জ্যোতি কাক বোলে ৰূপক কাক বোলে খৰমান কাক বোলে চুটকলা কেনেকুৱা বিষম কেনেকুৱা বৰ বিষম কেনেকুৱা তেতিয়া আমি তাই শৈশৱতে সেইখিনি আয়ত্ত কৰিছিলোঁ তেনেকৈ গীত ৰাগ সিন্ধুৰা একতাল ভাওনাত আগতে তেনেকেই কয় যে গীত ৰাগ সিন্ধুৰা একতাল আচলতে ক'ব লাগিব গীত ৰাগ সিন্ধুৰা তাল একতাল বা সিন্ধুৰা একতাল এনেকুৱা তেতিয়া সিন্ধুৰা কেনেকৈ গাইছিলে বা আখুৱাৰী কেনেকৈ গাইছিলে কানাড়া কেনেকৈ গাইছিলে আমাৰ সেইবিলাক মনত ৰৈ গৈছিলে আৰু ভাল লাগে কি আগদিনা ৰাতি ভাওনাটো হয় নহয় পাছদিনা বাটত আমি ভাওনাটো পাতোঁ ৰাস্তাত তোমালোকে পাতিছা নেকি ভাওনা পাতোঁ ৰাস্তাত আহি একেবাৰে কিবা কিবি আমি ধেনু কৰোঁ গদা কৰোঁ ন গছৰ পাত দি ঢকুৱাৰ মুকুট সাজোঁ সেইবিলাক কৰোঁ আমি সিন্দুৰা গাওঁ আৰু ৰাস্তাত অলপ গাই শুনাব পাৰিব আৰে মূৰুতি পীতম বৰুলাখা ও আৰে নয়ন পং জ্যোতি সত হাসা এই গীতটোৰ পিছতে দেই দিন নানাও খিত দেই দিন নানাও খিত দেই দিন নানাও দেন তাস্তাও তা ক্ৰিকেটি তা কেটি তাও দেই দেন চাওঁ দেই দেন তাও দে না নে তা কিৰি তাকি দেই এইবিলাক খোল মুখতে বজাওঁ তাৰপিছত আমি এনেই ভাওনা কম ৰাস্তাত কানাৰ পৰিতাল এনেকৈ অসহালি নাৰদ এইটো কানাড়া হ'লে ওপৰৰ পৰা স্বৰটো আহে কিন্তু আখুৱাৰী হ'লে আকৌ তলৰ পৰা চলি নাৰদ তেতিয়া আমি সেই পৰিতাল যে কানাড়া পৰিতাল বুলি কৈছে খোলত যেতিয়া বজাইছে আমাৰ এইটো পৰিতাল বজাই আছে তাও তাক তা কিটি তাকি দেই দিনা তা তাও কিট 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 এইটো পৰিতাল তাই বেলোৱা ৰূপক যেতিয়া কয় এইটো ৰূপক তাল আমি গম পাইছোঁ যে এইটো বেলোৱাৰ গাইছে এইটো ৰূপক তাল ৰিদ্ধেই তিনিটা খিৰিকিৰি ৰাউণ্ড ৰিকি ডাও খিট এনেকুৱা ধৰণৰ আমি তেতিয়া ৰূপক খৰমান এইবিলাক আমাৰ দিগদাৰ নাছিলে আৰু বিশিষ্ট তাল বজোৱা শৈলীটো এতিয়া ধৰা খৰমান তাল বজাইছে ৰাগ ধেই 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 ডাওঁ কিটি ৰা তা তাওঁ তাল যে বজাইছে ৰাগ ধেই 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 ডাওঁ কিটি ৰা তা তাওঁ এচাপৰ বজালে 3 চাপৰ বজালে এনেকুৱা কথাবোৰ তো জ্যোতি তাল ক'ৰবাত হৈছে জ্যোতি আমি তেতিয়া
আমাৰ মনত ৰৈ যায় তালটো তালখন আকৌ এনেকৈ বজায় চাই থাকোঁ মানে তালখন কেনেকৈ বজাইছে এচাম মাৰিছে এচাপৰ দুচাপৰ এইটো টাও টাও খেতি তাকো টাও থেই দেই তাক দিনা থেই দেনা দেনি দেন চাওঁ তাকিতি তাকি দিনা তাকিতি তাক দেৰি কিতা দেই তাকিতি ধেনি তাকিতি টাও খিত দেন চাক দেই এইবিলাক একেবাৰে ভাওনাতে কিন্তু মুখস্থ চববোৰ হোৱা নাছিলে আমি বায়নৰ ওচৰলৈ গৈছিলোঁ পঢ়িবলৈ মন নাযায় বুলি যে কৈছিলোঁ বায়ন দুটা মোক এইটো শিকাই দিয়ক বায়নে খোলত বজাবলৈ নিদিয়ে পীৰাত বজাব লাগিব এই পীৰাখন তেনেকৈ বজাব লাগিব পীৰাখনতে বজাই কয় কিছুমানে এনেকুৱা ধৰণৰ শিকায় যে এইটো দুচাপৰি এইটো এচাপৰি দুচাপৰি এইটো এচাপৰি দুচাপৰি তেনেকুৱা ধৰণে আমাক কথাবোৰ শিকাইছিলে বৈষ্ণৱ সংস্কৃতিৰ সেই তেনেকৈ ভাওনাৰ গীত মাত বৰগীত গাঁৱলীয়াভাৱে আমি তেনেকৈ শিকিছিলোঁ গাঁওখন বৰ্ণাঢ্য হোৱাৰ কাৰণে এইখিনি শিকিবলৈ পাৰিছিলোঁ আৰু বিহু বুলিলেতো বিহুৱেই আৰু বিহু গাঁওখনত গাই থাকে জ্যেষ্ঠসকলে গায় আমি লগতে ঢোলটো ওলমাই একেলগে চোতালবিলাক বৰ ডাঙৰ মানুহৰ বহুত বিশাল চোতাল তাতে 40-50জন মানুহ ৰ'ব পাৰে ঢোল বজাবলৈ মানুহ 6-7জন আহি যায় আৰু সেই যে ঢোল বজায় জ্যেষ্ঠসকলে তাৰ লগত আমি লগত যে বজাই থাকোঁ তেনেকেই ঢোল বজাবলৈ শিকিছিলে সেই সময়ত কোনো ওজাৰ ওচৰত গৈ শিকা নাছিলে অৱশ্যে যি বিয়াত বজাম বুলি ভাবিছিলে যে ওজা হ'ম তেতিয়া ওজাৰ ওচৰলৈ গৈছিলে এয়ে মোৰ গাঁৱৰ বৰ্ণাঢ্য গাঁৱৰ বিচিত্ৰ গাঁও ধন্যবাদ ছাৰ দৰ্শকসকল আপোনালোকে দেখিলে ডক্টৰ অনিল শইকীয়া ছাৰে কিদৰে সৰুৰে পৰাই বৈষ্ণৱ সংস্কৃতি লোককৃষ্টিৰ ওপৰত অধ্যয়ন কৰিছিল পুনৰ এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি মই মানসে আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ